প্ৰথমতে ইংৰাজী যি নৱবৰ্ষৰ গোটেই অসম তথা কমতাপুৰ ৰাইজলৈ ইয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশেষভাৱে আমি গোসাইগাঁৱত যিহেতু সংবাদমেল পাতিব লগা হৈছে, কাৰণ আপোনালোকে জানে আমি দীৰ্ঘদিন ধৰি আমি আগ্ৰাসী দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাক জনজাতিকৰণ লাগে, আৰু এই মৰ্মে বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছিল, সমান্তৰালভাৱে আন্দোলন হৈছিল। যোৱা 29 নৱেম্বৰ তাৰিখে অসম চৰকাৰ তথা মন্ত্ৰীগণে যি প্ৰতিবেদন 6 জনগোষ্ঠীক ধৰি জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন কৰিছে, প্ৰতিবেদনৰ যিখিনি বিষয়বস্তু গোটেইখিনি দাখিল কৰিছে, কিন্তু আমি বৰ্তমান তাৰিখে দেখিবলৈ পাইছোঁ যে সঁচা সঁচিকে ভেকু ভাওনা। সেইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা বৰ্তমান তাৰিখত আমাৰ জনজাতিকৰণৰ বিষয়টো কি পৰ্যায়ত আছে, প্ৰতিবেদনখনত আমাৰ কেনেধৰণৰ ষ্টেটাছ আছে আমি কিন্তু এতিয়াও জ্ঞাত নহয়। আৰু যেতিয়া 29 নৱেম্বৰ তাৰিখে যেতিয়া প্ৰতিবেদন দাখিল কৰিলে মন্ত্ৰীগণৰ অধ্যক্ষৰ জৰিয়তে, আমি এটা আশাবাদী আছিলোঁ যে নিশ্চয় আমাৰ জনজাতিকৰণৰ যিখিনি দাবী বা যি আমাৰ প্ৰব্লেমছ, যি দীৰ্ঘদিনীয়া আমাৰ সমস্যা সলিউশ্যন হ'ব। কিন্তু বৰ্তমান তাৰিখত একো সময়ত একো ধৰণৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য, ইয়াৰ ওপৰত আমাৰ এটা সন্দেহ হৈছে। সঁচা সঁচিকৈ ইয়াৰ নিৰ্বাচনী বৈধৰণে পাৰ হোৱাৰ আমাৰ পৰিলক্ষিত হৈছে যে সঁচা সঁচিকৈ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰিব নাই আমাৰ সন্দেহ হৈছে। সেইকাৰণে আজি আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অহা যি আমাৰ আক্ৰাচুৱে যি আমি প্ৰতি বছৰে যি শ্বহীদ দিৱস পালন কৰি আহিছোঁ 7 জানুৱাৰী তাৰিখে, এই পবিত্ৰ দিনতে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা ডেডলাইন দিব বিচাৰিছোঁ। অহা 7 জানুৱাৰীৰ ভিতৰত যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন, ইয়াৰ ওপৰত যদি সম্পূৰ্ণভাৱে যদি ৰাজহুৱা বা আমাৰ লগত কোনো এটা পজিটিভলি ডিছকাছ কৰা নহয়, কি পৰ্যায়ত আছে কি পৰ্যায়ত নাই, যদি আমি পজিটিভ এটা ডিছকাছ নহয়, নিশ্চয়কৈ আমি যি আমাৰ গণতান্ত্ৰিকভাৱে যি আন্দোলন আছে, অহা 9 জানুৱাৰী তাৰিখে আমাৰ অসম বন্ধ 12 ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী আজি ঘোষণা কৰা হ'ল, আৰু সমান্তৰালভাৱে আমাৰ আন্দোলন চলি থাকিব। আৰু বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা যি ধৰণে বক্তব্য ৰাখিছিল যে কোনো এটা লিডাৰে বা কোনো এটা জনগোষ্ঠীৰ লিডাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই। এই ক্ষেত্ৰত আমি সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক আমি আখ্যা দিছোঁ, কাৰণ আমি বাৰম্বাৰ দাবী উত্থাপন কৰা অহাৰ পিছতো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ লগত আলোচনা কৰিলে কোন নেতাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ লাগে। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ, আপুনি কাৰ লগত আলোচনা কৰিছে ৰাজহুৱা কৰক, আৰু যদি নকৰে তেতিয়াহ'লে আমি ভাবিম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছে। এজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কেনেকৈ তুলুঙা মন্তব্য কৰিব পাৰিলে, এয়া সঁচা সঁচিকৈ অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক।